students to the video class today. মই তোমালোকৰ exercise 13.2 question 3.2 question number 13 আজি লৈ আনিছো। এই question number 13 টো প্ৰশ্নটো এনেকুৱা আছিল যে ABCD সামন্তৰিকৰ BD কৰ্ণৰ ওপৰত AE আৰু CF লম্ব ৰেখাখণ্ড। ঠিক আছে, আকৌ কৈছো ABCD এটা কি সামন্তৰিক। আমি এটা সামন্তৰিক বনাই লম। BD কৰ্ণৰ ওপৰত AE আৰু CF দুডাল মানে লম্ব ৰেখাখণ্ড। এই বাহুৰ ওপৰত BD বাহু কৰ্ণৰ ওপৰত। আচ্ছা, ৰেখাখণ্ড লম্ব ৰেখাখণ্ড হলে দেখুৱা যে ত্ৰিভুজ AED ত্ৰিভুজ AED সৰ্বাংগ সম ত্ৰিভুজ CFB এটো দেখাব কৈছে, হয়নে? অল ৰাইট, এতিয়া আমি ডায়াগ্ৰামৰ লগত বুজি লওঁ। ডায়াগ্ৰামটো মই তোমালোকৰ কাৰণে বনাইছো। মই এটা সামন্তৰিক বনালো ABCD হৈ গল। ABCD এটা সামন্তৰিক বনালো। এতিয়া এই সামন্তৰিকটোৰ BD কৰ্ণৰ ওপৰত লম্ব দুটা আছে। সো আমি BD জয়েন কৰিলো, BD সংযোগ কৰিলো, এটো BD কৰ্ণ হৈ গল, হয়নে? এই BD কৰ্ণৰ ওপৰত এটা লম্ব AE, এৰ শীৰ্ষবিন্দুৰ পৰা BD ৰ ওপৰত এটা লম্ব বনাইছো AE হৈ গল। আকৌ আৰু এটা লম্ব কৈছে CF BD কৰ্ণৰ ওপৰত। সো C শীৰ্ষবিন্দুৰ পৰা আমি CF এটা লম্ব বনাইছো এই BD কৰ্ণটোৰ ওপৰত। গম পাইছানে? BD কৰ্ণৰ ওপৰতেই কৈছে, BD কৰ্ণৰ ওপৰতে AE আৰু CF কি কৈছে লম্ব ৰেখাখণ্ড। সো আমি BD ৰেখাখণ্ডৰ ওপৰতে AE এটা লম্ব বনালো এই শীৰ্ষবিন্দুৰ পৰা, আৰু C শীৰ্ষবিন্দুৰ পৰা CF এটা লম্ব অংকন কৰিলো। এটা লম্ব অংকন কৰাৰ লগে লগে চোৱা দুইটা ত্ৰিভুজ, এটা ত্ৰিভুজ হৈছে AED, এটো এটা কি হৈছে ত্ৰিভুজ, আৰু এটা মই শেড কৰি দিছো, তোমাৰ ছায়াবৃত্ত কৰি দিছো বুজি পাবৰ কাৰণে। AED এটা ত্ৰিভুজ, আৰু এটা ত্ৰিভুজ কি হৈছে CFB, এইটো এটা ত্ৰিভুজ হৈছে। এই দুইটা ত্ৰিভুজ আচলতে এই দুইটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ, কাৰণ এইটো লম্ব বুলি কৈছে। এই যদি লম্ব হয়, লম্বই 90 ডিগ্ৰী কোণ উৎপন্ন কৰে, তেতিয়াহ'লে এইটো 90 ডিগ্ৰী, এই কোণটো 90 ডিগ্ৰী, তেতিয়াহ'লে এই ত্ৰিভুজটো সমকোণী ত্ৰিভুজ। আৰু CF টো লম্ব বুলি কৈছে। সো CF লম্ব হলে লম্বই 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে, ইয়াত লম্বই সদায় 90 ডিগ্ৰী কোণ উৎপন্ন কৰে। সো এইটো এটা 90 ডিগ্ৰী, তেতিয়াহ'লে এইটো এটা কি হৈ গল সমকোণী ত্ৰিভুজ হৈ গল। এই দুয়োটা সমকোণী ত্ৰিভুজ সৰ্বাংগ সম তাৰ প্ৰমাণ কৰিব কৈছে। সৰ্ব অংগ সমান, তাৰ মানে সৰ্বাংগ সম প্ৰমাণ কৰিব কৈছে। এতিয়া সৰ্বসমতাৰ বিষয়ে তোমালোকে জানাই যে এটা ত্ৰিভুজৰ যিকোনো তিনিটা অংগৰ লগত আন এটা ত্ৰিভুজৰ যিকোনো তিনিটা অংগ সমান হলে এই ত্ৰিভুজ দুটাক আমি সৰ্বাংগ সম বুলি কওঁ। অৰ্থাৎ এটা ত্ৰিভুজৰ 6টা অংগ থাকে। অংগকেইটা কি কি? তিনিটা কোণ আৰু তিনিটা বাহু। শীৰ্ষবিন্দু অংগত নপৰে, তিনিটা বাহু অংগ হয় আৰু তিনিটা কোণ তাৰ কি হয় অংগ হয়। তো ইয়াৰ যিকোনো তিনিটা অংগৰ লগত ইয়াৰ অনুৰূপ তিনিটা অংগৰ সমান হলে আমি এই দুয়োটা ত্ৰিভুজক কি বুলি ক'ম? সৰ্বাংগ সম। তাৰমানে বাহু কোণ বাহু, কোণ বাহু কোণ, বাহু 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 বা সমকোণী অতিভুজ বাহু, এইকেইটা চৰ্ত আছিলে সৰ্বাংগ সম ত্ৰিভুজৰ। এতিয়া আমি চাওঁ ইয়াত কোনটো চৰ্ত মানি চলিছে। চোৱা, আমি দেখিলো যে এই দুটা ত্ৰিভুজৰ প্ৰথমতে AD আৰু BC এই দুয়োটা বাহু সমান। কেনেকে সমান তাৰ কাৰণটো দিব লাগিব। যিহেতু ABCD এটা সামন্তৰিক, হয়নে? আৰু সামন্তৰিকৰ এটা ধৰ্ম হৈছে যে তাৰ বিপৰীত বাহু কি হয় সমান হয়। তেতিয়াহ'লে AD আৰু BC সমান হ'ব, যিহেতু এই সামন্তৰিকৰ বিপৰীত বাহু হয়। তো আমি এই দুয়োটা ত্ৰিভুজৰ এটা চৰ্ত পালো যে ইয়াৰ AD অংগটো ইয়াৰ BC অংগৰ লগত সমান, এটা আনটোৰ অনুৰূপ অংগ। ঠিক আছে। আচ্ছা, এতিয়া দ্বিতীয় চৰ্তত মন কৰা, যিহেতু এই লম্ব, এইটো এটা লম্ব, তো এই কোণটো কিমান ডিগ্ৰী? 90 ডিগ্ৰী। CF টো যিহেতু লম্ব বুলি কৈছে, এইটো 90 ডিগ্ৰী, তেতিয়াহ'লে এই ত্ৰিভুজটোৰ এই কোণটো 90 ডিগ্ৰী সমকোণ, আৰু এই ত্ৰিভুজটোৰ এই কোণটো সমকোণ, এই দুটা সমান। কোণ এইটো কোণ সমান হৈ গল। দুটা আমি পালো। 3 নম্বৰ আমি দেখিছো যে ইয়াৰ এই কোণটো, এই যে কোণটো আছে ADE এইটো কোণ, আৰু ইয়াৰ এই কোণটো CBF এই কোণটো, এই দুইটা কোণ কি হ'ব লাগিব? সমান হ'ব লাগিব। কিয়? কাৰণ তেওঁলোক একান্তৰ কোণ, আৰু আমি জানো যে একান্তৰ কোণবোৰ সমান হয়। এতিয়া একান্তৰ কোণ কেনেকে হ'ল? যিহেতু আমি ইয়াত দেখাব পাৰো যে যিহেতু এটা সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল থাকে। এতিয়া ধৰা সামন্তৰিকৰ এই বিপৰীত বাহু মই ললো যে এইটো DC আৰু এইটো হৈছে AB। এই দুইটা বাহু কি হয়? সমান্তৰাল হয়। সমান্তৰাল বাহু দুটাক যিটোৱে কাটে বা সংযোগ কৰে সেইটো ছেদক, এইটো হৈ গল ছেদক। তেতিয়াহ'লে এই যে কোণটো আমি দেখিছো, এই কোণটো আৰু এই কোণটো কি হৈ গৈছে? একান্তৰ কোণ। আৰু এই দুটা কোণ কি হ'ব? সমান হ'ব। এই কোণটো আৰু এই কোণটো কি হ'ব? সমান হ'ব। ঠিক
একইভাৱে সামান্তৰিকৰ এই দুডাল বাহু বিপৰীত বাহু কি হ'ব তোমাৰ সমান্তৰাল AD আৰু BC এই দুডাল বাহু কি হয় সমান্তৰাল হয় হয়নে তেতিয়াহ'লে BD কি হ'ব এই সমান্তৰাল ৰেখা দুটাৰ ছেদক BD হৈ গ'ল ছেদক তেতিয়াহ'লে এই যে কোণটো উৎপন্ন হৈছে এই কোণটো আৰু এই কোণটো ছেদকৰ এটা বাওঁফালে এটা সোঁফালে এই দুটা কোণক একান্তৰ কোণ বুলি কোৱা হয় সেইকাৰণে একান্তৰ কোণবিলাক যিহেতু সমান সেইকাৰণে এই দুটা কোণ সমান সো এতিয়া এই ডায়াগ্ৰামত চোৱা যিহেতু AD আৰু BC সামান্তৰিকৰ বিপৰীত বাহু তেওঁলোক সমান হয় সমান্তৰাল হয় তেতিয়া এই সমান্তৰালটো BD য়ে কি কৰিছে সংযোগ কৰিছে তেতিয়ালে BD ছেদক হ'ল তেতিয়ালে এই যে কোণটো আছে ADB নকৈ আমি এটোক ADE বুলি ক'ব পাৰো ADE কোণটো আৰু এই যে CBF কোণটো এই দুইটা কোণ কি কোণ একান্তৰ কোণ আৰু সেই কাৰণে তেওঁলোক কি হয় সমান হয় সো আমি তিনটা শৰ্ত পালো ADBC বাহু দুটা মানে সমান এই দুটা ত্ৰিভুজৰ এই কোণটো 90 ডিগ্ৰী এই কোণটো 90 ডিগ্ৰী সেইকাৰণে কোণ AD আৰু কোণ তোমাৰ CFB এই দুটা কোণ কি হ'ল সমান আৰু আমি পালো যে কোণ ADE এইটো কোণ আৰু কোণ CBF এই দুটা কোণ কি পালো আমি সমান তেতিয়ালে তিনটা শৰ্ত পালোনে কোণ আমি পালো যে এটা কোণ সমান বাহু সমান কোণ সমান সো বাহু কোণ বাহু হিচাপে দুটা কি হ'ল সৰ্বাংগ সম এইটো আমি সমাধান কৰি দিব লাগে তো আমি ইয়াত কি কৰিলো আমি ইয়াত লিখি লম যে ABCD সামান্তৰিকৰ BD কৰ্ণৰ ওপৰত AE আৰু CF লম্ব AE আৰু CF লম্ব দেখুৱাব লাগিব যে ত্ৰিভুজ AD সৰ্বাংগ সমৰ চিন হয় এটো সৰ্বাংগ সম ত্ৰিভুজ CFB কেনেকৈ পঢ়িবা ত্ৰিভুজ AED সৰ্বাংগ সম ত্ৰিভুজ CFB এটো কেনেকৈ পঢ়িবা এতিয়া আমি দেখুৱাব লাগে এই কাৰণে নিৰ্ণয় বুলি লিখিছো প্ৰমাণ বুলি নিলিখো দেখাবই কৈছে সো এটো ডিটাৰমিনেশন বা নিৰ্ণয় আমি কি কৰিলো ত্ৰিভুজ AED আৰু ত্ৰিভুজ CFB ৰ পৰা পাওঁ ত্ৰিভুজ AED আৰু ত্ৰিভুজ CFB ৰ পৰা আমি পাওঁ কি পাওঁ যেনেকৈ মই ক'লো AD সমান BC কাৰণটো মই ক'লো সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান এই কাৰণে এইটো সমান কাৰণটো দি দিলো তাৰ পিছত এইটো কোণ AED কোণটো আৰু CFB কোণটো এই দুইটা কোণ সমান কাৰণ তেওঁলোক কি হয় 90 ডিগ্ৰী সমান সো আমি লিখিলো কোণ AED সমান কোণ CFB সমান কিমান ডিগ্ৰী 90 ডিগ্ৰী এইকাৰণে সমান আৰু এই যে কোণটো ADE আৰু কোণ CBF লিখিলো কোণ AED সমান কোণ CBF কিয় সমান কাৰণ তেওঁলোক একান্তৰ কোণ সো তিনটা শৰ্ত পালো এটা দুটা কোণ এটা বাহু সেইকাৰণে আমি কম যে ত্ৰিভুজ AED সৰ্বাংগ সম ত্ৰিভুজ CFB কোণ বাহু কোণ দুটা কোণ এটা বাহু কোণ বাহু কোণ হিকাৰ্য মতে ত্ৰিভুজ AED সৰ্বাংগ সম ত্ৰিভুজ CFB কোণ বাহু কোণ হিকাৰ্য মতে এটো আমাৰ প্ৰমাণ হৈ গল সো আমাক যেটো প্ৰমাণ কৰিব দিছিল এটো আমি প্ৰমাণ কৰিলো বুজি পাইছা নিশ্চয় ৰিকেপ কৰি চাবা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু নিজে অংকটো পাতিবলৈ যত্ন কৰিবা আৰু একে সমাধানটো ইউটিউব চেনেলতো মোৰ ইউটিউব চেনেলত পাই যাবা ম্যাথছ ডেস্ক বাই সুব্ৰত চক্ৰৱৰ্তী থ্যাংক ইউ